নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছোঁ মই এটা ফানি ৰ'জ ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে অসীম আছাম বয় ইউটিউব চেনেল। আৰম্ভণিতে আপোনালোকক ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো এটা এণ্টাৰটেইনমেণ্ট পাৰপ'জৰ কাৰণে বনোৱা হৈছে, যাতে কোনো চিৰিয়াছলি নলয়। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গাইজ মাঘ ফাগুন চ'ত মোৰ হ'বলগীয়া শহুৰৰ ঘৰ ক'ত? কমেণ্ট কৰা জানা যদি। মাঘ ফাগুন চ'ত য'তে লগ পাওঁ কাটাপ দিমগৈ। गजब बेइज्जती है। তোৰ শহুৰৰ ঘৰ গুৱাহাটীত নে পাকিস্তানত না অষ্ট্ৰেলিয়াত? আমিতো নাজানো, আমাক সুধিতো বিয়া নাযাওঁ ন। अबे जल्दी बोल, कल सुबह पनवेल निकलना है। মাঘ ফাগুন চ'ত মোৰ শহুৰৰ ঘৰ ক'ত? আমাৰ লেটিংটো পিছ দিকে আছে, এপাক চাই যাবাই। এনেকুৱা কি কাম আছে যিটো কাম কৰিলে ছোৱালী গাভৰু হৈ নাথাকে? কমেণ্ট কৰা। যদি হেলমেটটো নলগাকৈ AK-47টো ইউজ কৰা ন, তেতিয়াহ'লে 3-4 মাহমান পিছতহে গম পাবা তুমি গাভৰু হৈ আছে না আন কিবা হৈ গ'ল। এনেকুৱা কি বস্তু আছে যিটো বস্তু মানুহে দিব পাৰে কিন্তু ল'ব নোৱাৰে? কোনে জানা? মোৰ এইটো আকৌ মানে উৎখন লিপ কিছ দিব পাৰে, ল'ব নোৱাৰে, বেলেগ কিবা কিবি হৈ যাব পাৰে। তো গাইজ, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই।